হেল্ল' বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টিত ইণ্ডিয়ান হিষ্টৰীৰ বিষয়ে আলোচনা কৰিম। ইয়াৰ আগতে পাৰ্ট 1টো দিয়া হৈছে, এইটো পাৰ্ট 2 হয়। আপোনালোকে আগৰ পাৰ্টটো যদি চোৱা নাই তেন্তে লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ আপোনালোকে আগৰ পাৰ্টটো চাই ল'ব। লগতে ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিব। তেন্তে আহক আজিৰ কুৱেশ্যনসমূহ আলোচনা কৰোঁ। কুৱেশ্যন নম্বৰ 1, দ্য খামটিছ ৱেৰ অৰিজিনেলি দ্য ইনহেবিটেণ্টছ অফ। খামতিসকলে পূৰ্বতে ক'ত বাস কৰিছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ, বাৰ্মা। নেক্সট কুৱেশ্যন, গোবিন্দ চন্দ্ৰ ৱাজ এ কিং অফ। গোবিন্দ চন্দ্ৰ দেশ ৰজা আছিল। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন ডি, কছাৰী। গোবিন্দ চন্দ্ৰ কছাৰী ৰজা আছিল। অ'কে। নেক্সট কুৱেশ্যন, মণিৰাম দেৱান ৱাজ হেংড টু ডেথ অন। মণিৰাম দেৱানক কেতিয়া ফাঁচি দিয়া হৈছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি, 26 ফেব্ৰুৱাৰী 1858। অ'কে। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং প্লেচ ৱাজ দ্য পাৰ্মানেণ্ট কেপিটেল অফ চুতীয়া। তলৰ কোনখন ঠাই চুতীয়াসকলৰ স্থায়ী ৰাজধানী আছিল? কোনখন? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন ডি, শদিয়া। অ'কে। নেক্সট কুৱেশ্যন, দ্য প্ৰেচিডেণ্ট অফ আছাম এছ'চিয়েশ্যন ডেট ফৰ্মড অন 1867 ৱাজ ডেছ। 1867 চনত গঠিত হোৱা অসম এছ'চিয়েশ্যনৰ সভাপতিগৰাকী কোন আছিল? কোন আছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ, ৰাজা কন্দৰ্পেশ্বৰ সিংহ। অ'কে। নেক্সট কুৱেশ্যন, কনকলতা বৰুৱা ডাইড ইন। কনকলতা বৰুৱাৰ মৃত্যু ক'ত হৈছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ, গহপুৰ। গহপুৰ থানাত হৈছিল। অ'কে। নেক্সট কুৱেশ্যন, কুইন ফুলেশ্বৰী কনফাৰ্ড দ্য টাইটেল বৰৰজা। মহাৰাণী ফুলেশ্বৰীক বৰৰজা উপাধি কোনে দিছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি, শাক্ত ব্ৰাহ্মিনছ এণ্ড প্ৰিষ্ট। শাক্ত ব্ৰাহ্মণ আৰু পুৰোহিতসকলে দিছিল। অ'কে। নেক্সট কুৱেশ্যন, কিং গৌৰীনাথ সিংহ ৱাজ ফ্লেড টু গুৱাহাটী অন জানুৱাৰী। গৌৰীনাথ সিংহই গুৱাহাটীলৈ পলাই গৈছিল জানুৱাৰী মাহত আৰু সেইটোৰ চন সুধিছে, কিমান চনত পলাই গৈছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন বি, 1788। অ'কে। দ্য ফাদাৰ অফ গৌৰীনাথ সিংহ ৱাজ। গৌৰীনাথ সিংহৰ দেউতাক কোন আছিল? কোন আছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন ডি, লক্ষ্মী সিংহ। অ'কে। নেক্সট কুৱেশ্যন, এট দ্য টাইম অফ বাৰ্মাছ ইনভেনশ্যন ইন 1817 দ্য প্ৰাইম মিনিষ্টাৰ অফ আহোম এডমিনিষ্ট্ৰেশ্যন ৱাজ। 1817 চনৰ মান সেনাৰ অসম আক্ৰমণৰ সময়ত আহোমৰ প্ৰধানমন্ত্ৰীজন কোন আছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি, পূৰ্ণানন্দ বৰাগোহাঁই। অ'কে। নেক্সট কুৱেশ্যন, দ্য নাম্বাৰ অফ বাৰ্মাছ ছলজাৰ্ছ ডেট ৱাজ ব্ৰট উইথ বদন ৱাজ। বদন বৰফুকনৰ অধীনত অসমলৈ অহা মান সেনাৰ সংখ্যা কিমানজন আছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ, 6000 জন। অ'কে। নেক্সট কুৱেশ্যন, শ্বাহ মিৰাণ এণ্ড হিজ ব্ৰদাৰ নবী চাহিব কাম টু আছাম ফ্ৰম। শ্বাহ মিৰাণ আৰু তেওঁৰ ভাতৃ নবী চাহিব অসমলৈ আহিছিল ক'ৰ পৰা? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন বি, বাগদাদ। অ'কে। নেক্সট কুৱেশ্যন, দুৰ্লভ নাৰায়ণ ৱাজ দ্য কিং অফ। দুৰ্লভ নাৰায়ণ ক'ৰ ৰজা আছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন বি, কামৰূপ কমতা। অ'কে। নেক্সট কুৱেশ্যন, দ্য ডুবি এণ্ড নিধানপুৰ কপাৰ প্লেট ইনস্ক্ৰিপশ্যনছ ৱেৰ বিলং টু। ডুবি আৰু নিধানপুৰৰ তাম্ৰফলি অংকন কোনে কৰাইছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন ডি, ভাস্কৰ বৰ্মন। অ'কে। হু ইজ দ্য ৱৰশ্বিপিং গড অফ চুটিয়াছ। চুতীয়াসকলৰ উপাস্য দেৱতা কোন? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন বি, কুবেৰ। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য মিনিষ্টাৰ অফ কিং নীলাম্বৰ। ৰজা নীলাম্বৰৰ মন্ত্ৰী কোন আছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি, শশী পাত্ৰ। অ'কে। নেক্সট, হোৱাট ইজ দ্য নেম অফ দ্য ছেকেণ্ড এছামিজ মুভি। দ্বিতীয় অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? নাম কি? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি, ইন্দ্ৰমালতী। অ'কে। নেক্সট কুৱেশ্যন, মাধৱদেৱ ৱাজ বৰ্ণ ইন দ্য ইয়াৰ। মাধৱদেৱৰ জন্ম কিমান চনত হৈছিল?
ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন এ 1489 ওকে আৰু মৃত্যু হৈছিল 1596 চনত ওকে নেক্সট কুৱেশ্যনটো চাওঁ O More Apunar Desh, the state anthem of Assam was first published in which of the following magazine? অসমৰ জাতীয় সংগীত অ মোৰ আপোনাৰ দেশ কোনখন আলোচনীত পোনপ্ৰথমে প্ৰকাশিত হৈছিল ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন ডি বাহি ওকে নেক্সট কুৱেশ্যন হু ৱাজ মিউজিক ডিৰেক্টৰ দ্য ফিল্ম চামেলি মেম সাহাব চামেলি মেম সাহাব বোলছবিখনৰ সংগীত পৰিচালক কোন আছিল ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন সি ডক্টৰ ভূপেন হাজৰিকা